बिसिनि बुथारजानाय आरो सानै उन्दै हिनजावसाफोरा जिनाहारिनि मोगा-मोगि जानांनाय बायदि इनाय अनागारिजों मोगा-मोगि जानांनाय बेखौ सोद्रोमाफोरनिसिम आङो बुहुमनो मोनसे मेसेज हरनांगौ जे बर' हारिनि सायाव सोरनिबा सायाव Donald Trump को फांसी हो फांसी हो फांसी हो रहमान अली को फांसी हो फांसी हो फांसी हो रहमान अली को फांसी हो फांसी हो फांसी हो बार अली को फांसी हो फांसी हो फांसी हो बार अली को फांसी हो फांसी हो फांसी हो डोनाल्ड ट्रम्प को फांसी हो फांसी हो फांसी हो जिनारी खलीफा को फांसी हो फांसी हो फांसी हो फांसी हो फांसी हो फांसी हो जिनारी खलीफा रहमान अली को फांसी हो फांसी हो फांसी हो হয় অতি দুখৰ বিষয় যি ঘটনাই ঘটিব নালাগে এই ঘটনাই বাৰে বাৰে সংঘটিত হৈ আছে যোৱা ৩ মে তাৰিখে গোৱালপাৰা জিলাৰ ভাল্লাপাৰা গাঁৱত দুজনী জনজাতি সম্প্ৰদায়ৰ ছোৱালী মাইনৰ ছোৱালী তেখেতসকলে বৈশাগু ৰংজালী বৈশাগু উদযাপনত উপস্থিত হৈ পেলাই তেখেতসকলে যেতিয়া ঘৰলৈ উভতি গৈছিলে ঘৰলৈ উভতি যোৱা টাইমতে গোৱালপাৰা জিলাৰ ভাল্লাপাৰা গাঁৱত ৩জন পাখণ্ড ধন আলী তালুকদাৰ বাহাৰ আলী আৰু ৰহমান আলী তেওঁলোকে দলবদ্ধভাৱে দুজনী মাইনৰ ছোৱালীক ধৰ্ষণ কৰিলে এই ধৰ্ষণ হোৱা ঘটনাটো যেতিয়া 5 তাৰিখৰ পোহৰলৈ আহিলে এই ঘটনাক লৈ পেলাই হিৰণময় খাকলাৰীয়ে তেওঁৰ বন্ধুবৰ্গক লৈ পেলাই ধন আলী ঘৰলৈ গুচিলে এই ধন আলী ঘৰলৈ গুচি যাওঁতে ধন আলীৰ বায়েক পাৰমিনা বেগম আৰু শেখবৰ আলীয়ে তেখেতসকলক চোকা অস্ত্ৰেৰে আক্ৰমণ কৰি পেলাই মুৰ্মুখ অৱস্থাত পেলাই থৈ যায় তাৰপাছত তেখেতে চিকিৎসালয়ত নি পেলাই 16 মে তাৰিখে মৃত্যুবৰণ কৰিব লগা হয় এই ঘটনাটোক নিখিল বড়োৱে কঠোৰ ভাষাৰে নিন্দা কৰিছোঁ আৰু আজি নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতৃত্বত আমি প্ৰতিখন জিলা কমিটিত আমি এটা ন্যায় বিচাৰি পেলাই সমৰ্থন উলিয়াইছোঁ আৰু 3টা দাবীক লৈ পেলাই আমি এই সমৰ্থনটো উলিয়াইছোঁ এটা দাবী হ'ল যি 3জন পাখণ্ডুৱে দুজনী ছোৱালীক দলবদ্ধভাৱে ৰেপ কৰিলে তেখেতসকলক আইনত আওতাত আনি পেলাই ফাঁচি প্ৰদান কৰিব লাগে আৰু হিৰণময় খাকলাৰীৰ চোকা অস্ত্ৰেৰে যি নিৰ্মলভাৱে আক্ৰমণ কৰি পেলাই হত্যা কৰিলে ইয়াক পাৰমিনা বেগম আৰু শেখবৰ আলী তেখেতসকলকো আইনৰ আওতাত আনি পেলাই ফাঁচি প্ৰদান কৰিব লাগে বুলি নিখিল বড়ো ছাত্ৰ সন্থাই এটা দাবী ৰাখিছোঁ আৰু দ্বিতীয় দাবী হ'ল যি দুজনী ছোৱালীক দলবদ্ধ ৰেপ কৰিলে তেখেতসকলক ফাৰ্ষ্ট ট্ৰেকত আনি পেলাই ন্যায় এটা দিবৰ কাৰণে দ্বিতীয় আমি দাবী ৰাখিছোঁ আৰু তৃতীয় দাবীটো হ'ল যি হিৰণময় খাকলাৰী মৃত্যুবৰণ কৰিলে মৃত্যু হোৱা আত্মীয় বৰ্গলৈ 20 লাখ টকা আমি কম্পেনচেশ্যন হিচাপে প্ৰদান কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ আৰু যি দুজনী ছোৱালী মাইনৰ ছোৱালীক ৰেপ কৰিলে তেখেতসকলকো আমি 5 লাখকে প্ৰতিগৰাকী 5 লাখ টকা কম্পেনচেশ্যন দিবৰ কাৰণে দাবী জনাইছোঁ আৰু নিখিল বড়ো ছাত্ৰ সন্থাই যেতিয়ালৈকে এই ঘটনা জড়িতসকলক কঠোৰ শাস্তি নিদিয়ে আৰু এই যিটো সংগঠিত কৰিলে ইয়াক কোনো ন্যায় নাপায় তেতিয়ালৈকে নিখিল বড়ো ছাত্ৰ সন্থাই আমি জংগীভাৱে আন্দোলন কৰি যাম আৰু অহা 27 মে তাৰিখে নিখিল বড়ো ছাত্ৰ সন্থাই গোৱালপাৰা জিলাৰ দুধনৈত নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতৃত্বত আমি অসমৰ বিভিন্ন জাতীয় সংগঠনক লৈ পেলাই আমি এটা গণধৰ্ণা ল'ম আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাম এই ঘটনা হওক ইয়াৰ দ্বাৰা যেন কোনো এটা ব্যক্তিয়ে এনেকুৱা ঘটনাক যেন পুনৰ কৰিব নোৱাৰে তাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিবৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই আমি আহ্বান জনাইছোঁ আৰু ইয়াৰ লগতে অসমৰ বিভিন্ন আমাৰ যিসকল দল সংগঠন আছে যিসকল বুদ্ধিজীৱীসকল আছে তেখেতসকলকো এই ঘটনাৰ লগত জড়িত যিসকল ব্যক্তি আছে তেখেতসকলৰ শাস্তি প্ৰদান কৰাত নিখিল বড়ো ছাত্ৰ সন্থাৰ লগত সহায় সহযোগিতা আগবঢ়াবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ দেখা যায় আইনৰ পুৰণে অপৰাধীবিলাক সাৰি যায় আপোনালোকে প্ৰতিবাদ আন্দোলন বহুত কৰে কিন্তু বহুত আইনৰ পুৰণি হয় ধন আলী তালুকদাৰ যিজন ব্যক্তিয়ে আমি জনাত যোৱা বছৰো তেখেতে যেতিয়া ৰাজমেলা হৈছিলে এই একেটা ঘটনাকে তেখেতে সমৰ্থন কৰিছিলে তেখেতে কিন্তু আইনৰ সুৰঙা লৈ পেলাই
আকৌ তেখেত উলিয়াই পেলাই আকৌ এবাৰ এই ঘটনাকে তেখেতে সংঘটিত কৰিলে। ইয়াৰ দ্বাৰা আমি আইনত তেখেতসকলক আনি পেলাই কোনো যাতে আইনৰ দ্বাৰা সাৰি যাব নোৱাৰে। সেইকাৰণে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, অসমৰ মহামহিম ৰাজ্যপাল আৰু BTRৰ চিফ প্ৰমোদ বড়ো আৰু ৰাভা হাছঙৰ চিফ আমাৰ তেখেতসকলকো আমি আহ্বান জনাইছোঁ যেন কোনো কাৰণতে তেওঁলোকে আকৌ আইনৰ সুৰঙা লৈ পেলাই তেওঁলোকে ওলাই আহিব নোৱাৰে আৰু তেনেকুৱা ঘটনাটো আৰু পুনৰবাৰ কৰিব নোৱাৰে। তাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীক এটা ভাল পদক্ষেপ গ্ৰহণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। बिसि बुथारजानाय आरो सानै उन्दै हिनजावसाफोरा जिनाहारिनि मोगा-मोगि जानांनाय बायदि इनाय अनागारिजों मोगा-मोगि जानांनाय बेखौ सोद्रोमाफोरनिसिम आङो जेन बुहुमनो मोनसे मेसेज हरनांगौ जे बर' हारिनि सायाव सोरनिबा सायाव Donali Tharugar ko pasi ho, Rehman Ali ko pasi ho, Rehman Ali ko pasi ho, Bahar Ali ko pasi ho, Bahar Ali ko pasi ho, Donali Tharugar ko pasi ho, Jinari Khalabra ko pasi ho, Jinari Khalabra Rehman Ali ko pasi ho, হয়, অতি দুখৰ বিষয়। যি ঘটনাই ঘটিব নালাগে এই ঘটনাই বাৰে বাৰে সংঘটিত হৈ আছে। যোৱা 3 মে তাৰিখে গোৱালপাৰা জিলাৰ ভাল্লাপাৰা গাঁৱত দুজনী জনজাতি সম্প্ৰদায়ৰ ছোৱালী, মাইনৰ ছোৱালী, তেখেতসকলে ৰংজালী বৈশাখ উদযাপনত উপস্থিত হৈ পেলাই তেখেতসকলে যেতিয়া ঘৰলৈ উভতি গৈছিলে, ঘৰলৈ উভতি যোৱা টাইমতে গোৱালপাৰা জিলাৰ ভাল্লাপাৰা গাঁৱত 3জন পাখণ্ড ধন আলী তালুকদাৰ, বাহাৰ আলী আৰু ৰেহমান আলী তেওঁলোকে দলবদ্ধভাৱে দুজনী মাইনৰ ছোৱালীক ধৰ্ষণ কৰিলে। এই ধৰ্ষণ হোৱা ঘটনাটো যেতিয়া 5 তাৰিখৰ পোহৰলৈ আহিলে, এই ঘটনাক লৈ পেলাই হিৰণময় খাখলাৰীয়ে তেওঁৰ বন্ধুবৰ্গক লৈ পেলাই ধন আলীৰ ঘৰলৈ গুচিলে। এই ধন আলীৰ ঘৰলৈ গুচি যাওঁতে ধন আলীৰ বায়েক পাৰমিনা বেগম আৰু শেখবৰ আলীয়ে তেখেতসকলক চোকা অস্ত্ৰেৰে আক্ৰমণ কৰি পেলাই মূৰ্মুখ অৱস্থাত পেলাই থৈ যায়। তাৰপাছত তেখেতে চিকিৎসালয়ত নি পেলাই 16 মে তাৰিখে মৃত্যুবৰণ কৰিব লগা হয়। এই ঘটনাটোক নিখিল বড়ো কঠোৰ ভাষাৰে নিন্দা কৰিছোঁ আৰু আজি নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতৃত্বত আমি প্ৰতিখন জিলা কমিটিত আমি এটা ন্যায় বিচাৰি পেলাই সমৰ্থন উলিয়াইছোঁ আৰু 3টা দাবীক লৈ পেলাই আমি এই সমৰ্থনটো উলিয়াইছোঁ। এটা দাবী হ'ল যি 3জন পাখণ্ডুৱে দুজনী ছোৱালীক দলবদ্ধভাৱে ৰেপ কৰিলে তেখেতসকলক আইনত আওতাত আনি পেলাই ফাঁচী প্ৰদান কৰিব লাগে আৰু হিৰণময় খাখলাৰীৰ চোকা অস্ত্ৰেৰে যি নিৰ্মমভাৱে আক্ৰমণ কৰি পেলাই হত্যা কৰিলে ইয়াক পাৰমিনা বেগম আৰু শেখবৰ আলী তেখেতসকলকো আইনৰ আওতাত আনি পেলাই ফাঁচী প্ৰদান কৰিব লাগে বুলি নিখিল বড়ো ছাত্ৰ সন্থাই এটা দাবী ৰাখিছোঁ। আৰু দ্বিতীয় দাবী হ'ল যি দুজনী ছোৱালীক দলবদ্ধ ৰেপ কৰিলে তেখেতসকলক ফাৰ্ষ্ট ট্ৰেকত আনি পেলাই ন্যায় এটা দিবৰ কাৰণে দ্বিতীয় আমি দাবী ৰাখিছোঁ। আৰু তৃতীয় দাবীটো হ'ল যি হিৰণময় খাখলাৰী মৃত্যুবৰণ কৰিলে, মৃত্যু হোৱা আত্মীয়বৰ্গলৈ 20 লাখ টকা আমি কম্পেনচেশ্যন হিচাপে প্ৰদান কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া মই অনুৰোধ জনাইছোঁ। আৰু যি দুজনী ছোৱালী মাইনৰ ছোৱালীক ৰেপ কৰিলে তেখেতসকলকো আমি 5 লাখকৈ প্ৰতিগৰাকী 5 লাখ টকা কম্পেনচেশ্যন দিবৰ কাৰণে দাবী জনাইছোঁ। আৰু নিখিল বড়ো ছাত্ৰ সন্থাই যেতিয়ালৈকে এই ঘটনা জড়িতসকলক কঠোৰ শাস্তি নিদিয়ে আৰু এই যিটো সংগঠিত কৰিলে ইয়াক কোনো ন্যায় নাপায় তেতিয়ালৈকে নিখিল বড়ো ছাত্ৰ সন্থাই আমি জংগীভাৱে আন্দোলন কৰি যাম। আৰু অহা 27 মে তাৰিখে নিখিল বড়ো ছাত্ৰ সন্থাই গোৱালপাৰা জিলাৰ দুধনৈত নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতৃত্বত আমি অসমৰ বিভিন্ন জাতীয় সংগঠন লৈ পেলাই আমি এটা গণধৰ্ণা ল'ম আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাম এই ঘটনা হওক, ইয়াৰ দ্বাৰা যেন কোনো এটা ব্যক্তিয়ে এনেকুৱা ঘটনাক যেন পুনৰ কৰিব নোৱাৰে তাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিবৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই আমি আহ্বান জনাইছোঁ। আৰু ইয়াৰ লগতে
অসমৰ বিভিন্ন আমাৰ যিসকল দল সংগঠন আছে, যিসকল বুদ্ধিজীৱীসকল আছে, তেখেতসকলকো এই ঘটনাৰ লগত জড়িত যিসকল ব্যক্তি আছে তেখেতসকলৰ শাস্তি প্ৰদান কৰাত নিখিল বড়ো ছাত্ৰ সন্থাৰ লগত সহায় সহযোগিতা আগবঢ়াবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। দেখা যায় আইনৰ সুৰৰে এনেদৰে অপৰাধীবিলাক সাৰি যায়। আপোনালোকে প্ৰতিবাদ আন্দোলন বহুত কৰে, কিন্তু বহুত আইনৰ সুৰৰাধি তেওঁলোকক সাৰি যায়। হয়, ধন আলী তালুকদাৰ যিজন ব্যক্তিয়ে আমি জনাত যোৱা বছৰো তেখেতে যেতিয়া ৰাজমেলা হৈছিলে এই একেটা ঘটনাকে তেখেতে সমৰ্থন কৰিছিলে। তেখেতে কিন্তু আইনৰ সুৰঙা লৈ পেলাই আকৌ তেখেতে উলিয়াই পেলাই আকৌ এবাৰ এই ঘটনাকে তেখেতে সংগঠিত কৰিলে। ইয়াৰ দ্বাৰা আমি আইনত তেখেতসকলক আনি পেলাই কোনো যাতে আইনৰ দ্বাৰা সাৰি যাব নোৱাৰে, সেইকাৰণে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, অসমৰ মহামহিম ৰাজ্যপাল আৰু BTRS চিফ প্ৰমোদ বড়ো আৰু ৰাভা হাছঙৰ চিফ আমাৰ তেখেতসকলকো আমি আহ্বান জনাইছোঁ যেন কোনো কাৰণতে তেওঁলোকে আকৌ আইনত সুৰঙা লৈ পেলাই তেনেকৈ ওলাই আহিব নোৱাৰে আৰু তেনেকুৱা ঘটনাটো আৰু পুনৰবাৰ কৰিব নোৱাৰে। তাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীক এটা ভাল পদক্ষেপ গ্ৰহণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। बिसि बुथारजानाय आरो सानै उन्दै हिनजावसाफोरा जिनाहारिनि मोगा मोगि जानांनाय बायदि इनाय अनागारिजों मोगा मोगि जानांनाय बेखौ सोद्रोमाफोरनिसिम आङो जेन बुहुमनो मोनसे मेसेज हरनांगौ जे बर' हारिनि सायाव सोरनिबा सायाव Donali Taruzdar ko pasi ho, Rehman Ali ko pasi ho, Rehman Ali ko pasi ho, Bahar Ali ko pasi ho, Bahar Ali ko pasi ho, Donali Taruzdar ko pasi ho, Jinari Khalabra ko pasi ho, Jinari Khalabra Rehman Ali ko pasi ho, হয়, অতি দুখৰ বিষয়। যি ঘটনাই ঘটিব নালাগে এই ঘটনাই বাৰে বাৰে সংঘটিত হৈ আছে। যোৱা 3 মে তাৰিখে গোৱালপাৰা জিলাৰ ভাল্লাপাৰা গাঁৱত দুজনী জনজাতি সম্প্ৰদায়ৰ ছোৱালী, মাইনৰ ছোৱালী, তেখেতসকলে ৰংজালী বৈশাখ উদযাপনত উপস্থিত হৈ পেলাই তেখেতসকলে যেতিয়া ঘৰলৈ উভতি গৈছিলে, ঘৰলৈ উভতি যোৱাৰ টাইমতে গোৱালপাৰা জিলাৰ ভাল্লাপাৰা গাঁৱত 3জন পাখণ্ড ধন আলী তালুকদাৰ, বাহাৰ আলী আৰু ৰেহমান আলী তেওঁলোকে দলবদ্ধভাৱে দুজনী মাইনৰ ছোৱালীক ধৰ্ষণ কৰিলে। এই ধৰ্ষণ হোৱা ঘটনাটো যেতিয়া 5 তাৰিখৰ পোহৰলৈ আহিলে, এই ঘটনাক লৈ পেলাই হিৰণময় খাকলাৰীয়ে তেওঁৰ বন্ধুবৰ্গক লৈ পেলাই ধন আলীৰ ঘৰলৈ গুচিলে। এই ধন আলীৰ ঘৰলৈ গুচি যাওঁতে ধন আলীৰ বায়েক পাৰমিনা বেগম আৰু শেখবৰ আলীয়ে তেখেতসকলক চোকা অস্ত্ৰেৰে আক্ৰমণ কৰি পেলাই মূৰ্মুখ অৱস্থাত পেলাই থৈ যায়। তাৰপাছত তেখেতে চিকিৎসালয়ত নি পেলাই 16 মে তাৰিখে মৃত্যুবৰণ কৰিব লগা হয়। এই ঘটনাটোক নিখিল বড়ো কঠোৰ ভাষাৰে নিন্দা কৰিছোঁ আৰু আজি নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতৃত্বত আমি প্ৰত্যেকখন জিলা কমিটিত আমি এটা ন্যায় বিচাৰি পেলাই সমৰ্থন উলিয়াইছোঁ আৰু 3টা দাবীক লৈ পেলাই আমি এই সমৰ্থনটো উলিয়াইছোঁ। এটা দাবী হ'ল যি 3জন পাখণ্ডুৱে দুজনী ছোৱালীক দলবদ্ধভাৱে ৰেপ কৰিলে তেখেতসকলক আইনত আওতাত আনি পেলাই ফাঁচী প্ৰদান কৰিব লাগে আৰু হিৰণময় খাকলাৰীৰ চোকা অস্ত্ৰেৰে যি নিৰ্মমভাৱে আক্ৰমণ কৰি পেলাই হত্যা কৰিলে ইয়াক পাৰমিনা বেগম আৰু শেখবৰ আলী তেখেতসকলকো আইনৰ আওতাত আনি পেলাই ফাঁচী প্ৰদান কৰিব লাগে বুলি নিখিল বড়ো ছাত্ৰ সন্থাই এটা দাবী ৰাখিছোঁ। আৰু দ্বিতীয় দাবী হ'ল যি দুজনী ছোৱালীক দলবদ্ধ ৰেপ কৰিলে তেখেতসকলক ফাৰ্ষ্ট ট্ৰেকত আনি পেলাই ন্যায় এটা দিবৰ কাৰণে দ্বিতীয় আমি দাবী ৰাখিছোঁ। আৰু তৃতীয় দাবীটো হ'ল যি হিৰণময় খাকলাৰী মৃত্যুবৰণ কৰিলে মৃত্যু হোৱা আত্মীয় বৰ্গলৈ 20 লাখ টকা আমি কম্পেনচেশ্যন হিচাপে প্ৰদান কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া মই অনুৰোধ জনাইছোঁ। আৰু যি দুজনী ছোৱালী মাইনৰ ছোৱালীক ৰেপ কৰিলে তেখেতসকলকো আমি 5 লাখকৈ প্ৰতিগৰাকী 5 লাখ টকা কম্পেনচেশ্যন দিবৰ কাৰণে দাবী জনাইছোঁ। আৰু নিখিল বড়ো ছাত্ৰ সন্থাই যেতিয়ালৈকে এই ঘটনা জড়িতসকলক কঠোৰ শাস্তি নিদিয়ে
আৰু এই যিটো মানে সংগঠিত কৰিলে ইয়াক কোনো ন্যায় নাপায় তেতিয়ালৈকে নিখিল বড়ো ছাত্ৰ সন্থাই আমি জংগীভাৱে আন্দোলন কৰি যাম। আৰু অহা 27 মে তাৰিখে নিখিল বড়ো ছাত্ৰ সন্থাই গোৱালপাৰা জিলাৰ দুধনৈত নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতৃত্বত আমি অসমৰ বিভিন্ন জাতীয় সংগঠনক লৈ পেলাই আমি এটা গণধৰ্ণা ল'ম আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাম এই ঘটনা হওক ইয়াৰ দ্বাৰা যেন কোনো এটা ব্যক্তিয়ে এনেকুৱা ঘটনাক যেন পুনৰ কৰিব নোৱাৰে তাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিবৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই আমি আহ্বান জনাইছোঁ। আৰু ইয়াৰ লগতে অসমৰ বিভিন্ন আমাৰ যিসকল দল সংগঠন আছে যিসকল বুদ্ধিজীৱীসকল আছে তেখেতসকলকো এই ঘটনাৰ লগত জড়িত যিসকল ব্যক্তি আছে তেখেতসকলৰ শাস্তি প্ৰদান কৰাত নিখিল বড়ো ছাত্ৰ সন্থাৰ লগত সহায় সহযোগিতা আগবঢ়াবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। দেখা যায় আইনৰ সুৰৰে মানে অপৰাধীবিলাক সাৰি যায় আপোনালোকে প্ৰতিবাদ আন্দোলন বহুত কৰে কিন্তু বহুত আইনৰ সুৰবাদী তেওঁলোকক সাৰি যায়। হয়, ধন আলী তালুকদাৰ যিজন ব্যক্তিয়ে আমি জনাত যোৱা বছৰো তেখেতে যেতিয়া ৰাজমেলা হৈছিলে এই একেটা ঘটনাকে তেখেতে সংগঠিত কৰিছিলে। তেখেতে কিন্তু আইনৰ সুৰঙা লৈ পেলাই আকৌ তেখেতে উলিয়াই পেলাই আকৌ এবাৰ এই ঘটনাকে তেখেতে সংগঠিত কৰিলে। ইয়াৰ দ্বাৰা আমি আইনত তেখেতসকলক আনি পেলাই কোনো যাতে আইনৰ দ্বাৰা সাৰি যাব নোৱাৰে সেইকাৰণে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ মহামহিম ৰাজ্যপাল আৰু BTRS চিফ প্ৰমোদ বড়ো আৰু ৰাভা হাছঙৰ চিফ আমাৰ তেখেতসকলকো আমি আহ্বান জনাইছোঁ যেন কোনো কাৰণতে তেওঁলোকে আকৌ আইনত সুৰঙা লৈ পেলাই তেনেকৈ ওলাই আহিব নোৱাৰে আৰু তেনেকুৱা ঘটনাটো আৰু পুনৰবাৰ কৰিব নোৱাৰে। তাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীক এটা ভাল পদক্ষেপ গ্ৰহণ কৰিবৰ কাৰণে আমি